নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ভিতৰত তথা পিছপৰা অভাৱগ্ৰস্ত অঞ্চলত অভাৱৰ সীমাহীন অভিলেখৰ অভিযোগ সততে পোৱা নাযায় কিন্তু জিলাখনৰ অন্যতম পৰিষদীয় সমষ্টিৰ লুম্বাজং লাংছো আৰু টিছামা টুই ৰাইজে বছৰ বছৰ ধৰি এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰি জীৱন কটাই আহিব লগা হৈছে জিলা সদস্যৰ টিফৰ পৰা বহু বেছি দূৰত নহয় চহৰৰ কাষত থাকিও ন্যূনতম খোৱা পানীৰ অভাৱ লুম্বাজং লাংছো টিছামা টুই চিকাৰী হানছে ভোট কেন্দ্ৰৰ অন্তৰ্গত স্থাৰ্থী ইংহি গাঁৱৰ ৰাইজৰ এয়া এইখনেই একমাত্ৰ কুঁৱা বছৰ বছৰ ধৰি অস্বাস্থ্যকৰ এই কুঁৱাটোৰ পৰাই খোৱা পানী সংগ্ৰহ কৰে গাঁৱৰ জীয়ৰী বোৱাৰী তথা মাতৃসকলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ক'ত দলৰ চৰকাৰ আহিল আৰু ক'ত দলৰ চৰকাৰ গ'ল কিন্তু এইখন গাঁৱৰ ৰাইজৰ বাবে একোৱে কৰা নাই সাহসীয় দলে কেৱল মাত্ৰ ভোট বেংক হিচাপে পৰিগণিত অঞ্চলটোৰ ৰাইজক শেহতীয়া বিধানসভা নিৰ্বাচনত চিএম তুলিৰাম ৰংহাঙে বিধানসভা বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলিঙৰ হৈ কৰা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীক জিকোৱাৰ বিনিময়ত 100টা কুঁৱা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিদ্যা সিং ইংলিং হাইডেট ফুলংতে holadak hidim kirona romperna sotuar keklaim kapang cegi afat nitum hukum pipodon mangliatum nasingleng haider pena pilo plom te penalti ke joko penalti isi pe dagarong tin kiduna lang dag ringbel dang jorban nang sengsonelo pusing nang jorban hiduna don mangliatum longle pota Longme pota done likita long de hukum ki pilo longme pota Bira Singh leng haider pe na pilo te nile to MP ghai pe ne tu wal pe Bira Singh leng MLA pe wal pe longme pota ke joy pe na gon নিৰ্বাচন গ'ল প্ৰাৰ্থী জিকিল কিন্তু উক্ত ভোট কেন্দ্ৰৰ অন্তৰ্গত ৰাইজৰ ভাগত 100টা কোৱা নহয় এটাও কোৱা দিবলৈ মনত নপৰিল ৰজা ঘৰে পুনৰ সন্মুখত আহি আছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচন এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আৰু কি মিছা প্ৰতিশ্ৰুতি দি সহজ সৰল ৰাইজক প্ৰবঞ্চনা কৰে সেয়া সময় দেখা যাব lason lok se ke yun lo apan chu ke dam tang hala dikoi terang rong long ke wang ta lang le cm ke wang hotel pusi putekang di sama hawar pan ke hum pharoi si aring pipo pusigipo atane litum non puta e long ta thaglong le lang non ta jo la sona lang che ho se nilitum junang bom lang yo la tang ke nilitum la puring pura ka hen no si nilitum ka cho thon la se upai ve ong se nilitum la se ke thon ke la so lang tang ke nung kreng ni lo holote la april me a cheklo lopote la the bhage nilitum ha jom na an se nilitum lang cho sokdam la ki junia phanta la son anak ke sung anak ke akiduk la son se nilitum ladak che thaglong lo la se hom pharoi sa reng man tu se nang pipo ma chong hong prawn nilitum ke la dagarat dak sar theng hi rong arat ge ho non puta i hom areng da thaglong la non ta la son se nilitum junang bom lang ke la ke moge pilo plote bemar long po yat pong ke tala puse nilitum jun bom lo do bom lo la puse klem bom lo la son ju la puson la se alang le tolerance sar phansata me chuniri padikrim lo la se ring bang nang pi vek nangi manang pi tu nang rap tha puse alang le phan chuniri lo news text report kat news দেশত পালিকা অৰ্থাৎ ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰা কস্তৰবা গান্ধী পালিকা বিদ্যালয় অৱদানৰ কথা সকলোৱে জানে ৰাজ্যৰ পাৰ্বত্য জিলা কাৰ্বি আংলঙতো এনে শিক্ষা প্ৰতিষ্ঠান পিছপৰা অঞ্চলসমূহ স্থাপন কৰি ছোৱালী শিক্ষাৰ ওপৰত জোৰ দিয়া হৈছে চাহক নিলি পৰিষদীয় সমষ্টিৰ কস্তৰবা গান্ধী পালিকা বিদ্যালয় ওপৰত আমাৰ কাট নিউজৰ সাংবাদিকৰ বিশেষ প্ৰতিবেদন নিখণ্ডে নীলি পৰিষদীয় সমষ্টিৰ অতি পিছপৰা অঞ্চলত স্থাপন কৰা কস্তৰা গান্ধী বালিকা বিদ্যালয় অভাৱগ্ৰস্ত পৰিয়ালৰ বালিকাসকলক শৈক্ষিক ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে বালিকা অৰ্থাৎ ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ পৰা নিয়মীয়াকৈ পাঠদান কৰা এইদৰে দেখা গৈছে নীলিক অঞ্চলৰ কৈলামতী চাৰিফুটি চকীহোলা আদিকে ধৰি ভিতৰুৱা বহু পিছপৰা অঞ্চলৰ অভাৱগ্ৰস্ত পৰিয়ালৰ পৰা আহি অনাগত সুন্দৰ ভৱিষ্যতৰ বাবে দেশৰ উপযুক্ত নাগৰিক অহাৰ বাবে উপযুক্ত শিক্ষা আহৰণত নিজকে নিয়োজিত কৰা দেখা গৈছে কিন্তু বিদ্যালয়খনত মহামাৰী কোভিড-19 শিথিলতাৰ পিছত বিদ্যালয় খোলাৰ পিছতো শিক্ষক শিক্ষয়িত্ৰী এতিয়াও পৰ্যাপ্তভাৱে তথা নিয়মীয়াকৈ বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপিত হয় অনমেন সনে স্যার
maintenance sarung ki tokbi Alang kita ubi. hostel caretaker Kalang. ke assistant accountant Kalang. Dia nang itu ma itu kesung pini doma dah. nana ko jata bilang Ajanta bela. Dan itu on time hula district pen jadi kami everything kami itu provide bon lo Kalang. dan nangkil ande student mana pilo ahot pen kibeng fan doma si mit person. habis Abi regular nang lewa. regular nang lebo Itu ke. itu ini ke tuning pen lo hai tuning mana 2000 la corona ঠিক কাংকু কো বহুত না করোনা কিছু আবুর তানকো জনি হোস্টেল নিতুম অন টাইম লং লেডাল হিদি আকো লা সোফি দ্যাট আকো নেক্সট নভেম্বর আকো স্টুডেন্ট হ্যাং তুলো আকো সেকেন্ড ওয়েভ বাং টু জুই লিলো আকো হোস্টেল সনসি নন বাং প্রপারলি তুলং লা হোস্টেল বাং ফাংশন বম লো 13 di. Te ajak tung ke bang we do pusi ari long asia kono hong. Na di bang we ajak tumang ke leave and leave do maternity leave pen ke la baby care leave tak ke mat do ke warden pen assistant teacher la bahini bang ke la tum resignation pilo lang tum phan non transfer interview call bon la suppose pan di ke Sophia ko assistant cook di assistant cook antala son takasi district sort of interview call tum adim ta non kini ko hai point po ba ke la nang tum dak usumar tum do la tum phan la ki thengi chok pu abirta long nang na ni tum karji long ka asin nang li hin pen then long ma son ki thengi chok ni hin pen thei long le ko student ta na chitan ko প্ৰয়োজনীয় সা সামগ্ৰী বিদ্যালয়খনৰ আৱাসী সকললৈ পৰ্যাপ্ত আৰু নিয়মীয়াকৈ নহাৰ অভিযোগৰ সন্দৰ্ভত নিলেই ডেমক্ৰেটিক ফৰাম আৰু চকীয়ালা শাখা কেছে বিষয়ববীয়াসকলে পৰিদৰ্শন কৰে বিদ্যালয়খনৰ কৰ্মচাৰীসকলৰ এই সন্দৰ্ভত মত বিনিময় কৰোঁতে সাংবাদিকৰ উপস্থিতিত তেওঁলোকে বিদ্যালয়খনৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত এইদৰে মতামত ব্যক্ত কৰে কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাটিউছ আপুনি কিমান সজাগ অথবা সচেতন আপোনাৰ সজাগতা তথা সচেতনৰ ওপৰতে নিৰ্ভৰ কৰে আপোনালোকৰ গাঁৱৰ প্ৰকৃত পৰিৱেশ হয় এনে সজাগতাৰে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বোগাজান চটেৰেছ গাঁৱৰ এজাক সজাগ সচেতন মহিলাই দেশৰ চৰকাৰে হাজাৰ হাজাৰ আঁচনিৰে দেশবাসীৰ পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিৱেশ সুন্দৰ সামাজিক পৰিৱেশ গঢ়ি তুলিবলৈ উদ্যত কৰি অহা সকলোৱে লক্ষ্য কৰিছে কিন্তু এনে আঁচনি তেতিয়াহে পূৰ্ণাংগ অৰ্থাৎ সফল হ'ব যেতিয়া দেশবাসীয়ে স্বয়ংভাৱে এনে কাৰ্যলৈ আন্তৰিক তাগিদাৰে প্ৰেৰিত হ'ব বোকাজান পৌৰসভাৰ অন্তৰ্গত চটেৰেছ গাঁৱৰ মহিলা এইসকল তেওঁলোক কোনো চৰকাৰী আঁচনিৰ অধীনত নহয় স্বয়ংভাৱে নিজ নিজ ঘৰৰ পৰা ওলাই আহি চটেৰেছ গাঁৱৰ সোঁমাজেৰে যোৱা পথত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে जो पिनिनिली तुम dak जो hawaralong mane to war ka kachi sapa mane pini politin mo khabar pachu pacha chilang no dak lasi sarpimar ahin penili tu ngai hoi ki claim asai pachu pot হাতে হাতে জাৰুলৈ মহিলাসকলে অলাগতিয়াল জাবৰ শুকান পাত আদি সাৰি পুচি চাফা কৰে গাঁওখনক এই সুন্দৰ তথা স্বচ্ছতাৰ দিশত আদৰ্শৰ ৰূপত গঢ়ি তোলাৰ প্ৰয়াস কৰে ৰাইজৰ উল্লেখযোগ্য যে ২৭ জানুৱাৰী পুৱাই এই মহৎ কাম ৰূপায়ণ কৰা হয় চটেৰেছ গাঁওখনৰ গাঁওবুঢ়া আনন্দ কিলিং তেখেতৰ ধৰ্ম পত্নী কাদম টেৰাংপী আৰু টেৰাংপীৰ সহযোগী প্ৰভা বেবীৰ সহযোগত বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাক নিউজ হিন্দু ধৰ্মীয় শাস্ত্ৰত নৈ বা নদী সদায় পবিত্ৰ মাতৃ আখ্যা দি আহিছে পূজা অৰ্চনা কৰি আহিছে এনে ধৰ্মীয় শাস্ত্ৰৰ পৰা পৃথক নহয় কাৰ্বি পৰম্পৰাগত ধৰ্মীয় আচাৰ তথা বিশ্বাস কতো সেয়েহে অঞ্চলটোৰ ৰাইজৰ আহি থকা দিনবোৰৰ মংগল কামনাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাতিখিণ্ড চেনাৰ গাঁৱৰ ৰাইজে মিলি কাৰ্বি ঐতিহাসিক নদী কাৰ্বি লাংপিক আৰাধনা কৰি পবিত্ৰভাৱে পূজা সমাপন কৰে এয়া কাৰ্বি পৰম্পৰাগত পথাৰে পূজা অৰ্চনা কৰিছে গুৰুচাৰসকলে গাঁৱৰ মুখীয়াসকলৰ বাসগৃহ
মুকলি আকাশৰ তলত পূজাৰ নৈপথ্য আগবঢ়াইছে কাৰ্বি লাংপিৰ নামত কৃষকৰ খেতিত উপযুক্ত বৰষুণ তথা পানীৰ কামনাৰে লাংপিৰ নৈ পূজা আগবঢ়াইছে গাঁৱৰ পুৰুষাৰসকলে এইফালে লাংপিৰ নৈ পূজা অৰ্চনাৰ সমাপ্তিৰ পিছতে চিৰপ্ৰচলিত প্ৰথা অনুসৰি পূজাৰ অন্তত গাঁৱৰ পুৰুষ মহিলা শিশু যুৱক যুৱতীয়ে মিলিত হয় এক প্ৰীতি ভোজত আন বছৰৰ দৰে এইবাৰো এই পূজাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে যোগদান কৰে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ